আজি মই আপোনালোকৰ মাজলৈ এটা বগৰী সুস্বাদু টেঙা জ্বলা আচাৰ এবিধ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। মই কেনেকৈ বনাওঁ আপোনালোকক মোৰ পদ্ধতিটো মই আপোনালোকক দেখুৱাই আছোঁ। আজি এটা নতুন ৰেচিপি লৈ মামন কিটচেনে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বগৰী আচাৰ। এতিয়া বগৰী ছিজন হয়, বগৰী বজাৰত এভেইলেবল ওলায়, সেয়ে মই এই ৰেচিপিটো লৈ আহিলোঁ। আজি মই বনাম বগৰী টেঙা মিঠা আচাৰ। মই এইখিনি প্ৰথমে ভালদৰে ধুই শুকুৱাই লৈছোঁ, যাতে পানী নাথাকে। পানী থাকিলে আচাৰখিনি বেয়া হ'ব পাৰে। আৰু কেঁচা জলকীয়াখিনিও তেনেকৈ মই ধুই পেলাই শুকুৱাই লৈছোঁ। এতিয়া মই এইখিনি দেখুৱাই আছোঁ, কেনেকৈ কৰি আছোঁ। মই সৰু সৰু টুকুৰা কৰি এনেকৈ ফালি ল'ম, সৰু সৰুকৈ কাটি ল'ম। এই গুটিটোও ৰাখি থৈ দিছোঁ, খাব বেয়া নালাগে। এনেকৈ আপোনালোকৰ সৰু ডাঙৰ যিকোনো ধৰণে কৰিব পাৰে। মই এনেকৈ সৰু সৰুকৈ দিছোঁ। এই বগৰী টেঙা জ্বলা আচাৰটো খাই খুবেই ভাল লাগে। এইটো আধা কেঁচা আধা পকা তেনেকুৱা ধৰণৰ বগৰী ল'ব আপোনালোকে, তেতিয়াহ'লে বনাব সুবিধা হয়। এইখিনি মই এনেকৈ গোটেইখিনি কাটি ল'ম। আমি কটা হৈ গৈছে। এতিয়া মই ইয়াতে সৰু সৰুকৈ জলকীয়াখিনি কাটি ল'ম। জলকীয়াখিনি আপোনালোকে আপোনাৰ হিচাপত কাটি ল'ব পাৰে, দুফাল কৰিও থ'ব পাৰে। মই এনেকৈ সৰু সৰু কৰি দিছোঁ। বগৰীত মানে জলকীয়াটো বেছিকৈ দিলে কেতিয়াবা জ্বলা খাব মন গ'লে উলিয়াই খাবও পাৰি, আৰু জ্বলা হ'লে অলপ ভালো লাগে আচাৰটো। এনেকৈ মই গোটেই জলকীয়াখিনি ইয়াতে কাটি দিম। এনেকুৱা পকা কেঁচা যিকোনো জলকীয়া কাটি দিব পাৰে। পকা দিলে দেখিবও অলপ ভাল দেখি, ৰঙচুৱা দেখি। এনেকৈ মই গোটেইখিনি জলকীয়া কাটি ল'ম। জলকীয়াটো আপোনালোকৰ হিচাপত দিব পাৰে, কমকৈ জ্বলা খালে কমকৈ দিব জলকীয়া। আৰু বগৰী কটা হৈ গ'ল। এইখিনি ইমানখিনি ওলাল বাতিটোৰ। এতিয়া মই মছলাখিনি আপোনালোকে কি কি লাগে দেখুৱাই আছোঁ। এইখিনি মই গোটা মছলা লৈছোঁ অলপ। ইয়াতে মই লৈছোঁ ধনিয়া গুটি অকণমান গুড়ামুড়ি, সৰিয়হ লৈছোঁ। আপোনালোকে যিকোনো সৰিয়হ ল'ব পাৰে, ক'লাও ল'ব পাৰে, বগাও ল'ব পাৰে। আৰু গোটা জিৰা লৈছোঁ অলপ, আৰু 4-5টামান শুকান জলকীয়া লৈছোঁ। এই গোটেইখিনি মছলা মই এতিয়া অকণমান কেৰাহীত গৰম কৰি আধা খুন্দা কৰি ল'ম। গোটেইখিনি মিহি কৰি নিদিওঁ। এতিয়া মই গেছত কেৰাহীখন গৰম হ'ব দিছোঁ। গৰম হৈছে, ইয়াতে মই গোটেই মছলাখিনি ঢালি দিছোঁ। এতিয়া অকণমান এইখিনি ভাজিম। বেছি গৰম কৰিব নালাগে, অলপ গৰম হ'লেই হৈ যাব। আচাৰৰ মছলাবিলাক এইখিনি মোৰ ভজা হৈ গৈছে। আচাৰৰ মছলাবিলাক সদায় আধা গুণ্ডা কৰি দিব লাগে। এইখিনি মই বেছি নুখুন্দো, অকণমান আধা পিছা কৰিম। এইখিনি মই এতিয়া আধা পিছা কৰি ল'ম। মছলাখিনি আধা দি দিম, গোটেইখিনি নিদিওঁ, আধা মই পিছত দিম। এয়া দেখিছে মই আধা দিলোঁ মছলা ইয়াতে, আৰু ইয়াতে অকণমান নিমখ দিম। এইখিনি নিমখ দিলোঁ। আৰু হালধি দিম অলপ। এতিয়া ইয়াতে অকণমান মই তেল দিম, যাতে মছলাখিনিৰ লগত বগৰীখিনি মিক্স হৈ যায়।
এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এয়া দেখিছে মছলাৰ লগত বগৰীখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। এইখিনি দেখিছে মোৰ আচাৰখিনি বগৰী আৰু মছলাখিনি ভালদৰে মিক্স হৈ গ'ল আৰু তেলখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। এইখিনি এতিয়া মই টান ৰ'দত এদিনৰ কাৰণে মেলি দিম। আজি দিনটো দিম, দি পেলাই তাৰপিছত শুকোৱাৰ পিছত মই আপোনালোকক পিছৰখিনি দেখুৱাই আছোঁ। দেখিছে মই আচাৰখিনি এখন ডাঙৰ থালত এনেকৈ মেলি দিছোঁ, তেতিয়া শুকুৱাবৰ কাৰণে সহজ হয়, এদিনতে শুকাই যাব। সেনেকৈ মই এদিনৰ কাৰণে এইখিনি শুকাই ল'ম। এইখিনি আমাৰ বগৰীখিনি ৰ'দত দিছিলোঁ যে শুকাই এনেকুৱা হৈ গৈছে। ইয়াতকৈ বেছি শুকাব নালাগে, ইয়াতকৈ বেছি শুকালে বগৰীখিনি টাইট হৈ যাব, খাব সিমান এটা সোৱাদ নহ'ব। এদিন ৰ'দত দিলে হৈ যায়, টান ৰ'দ দিলে এদিনতে শুকাই যায় ধুনীয়াকৈ। এইখিনি এতিয়া মই পিছৰ পদ্ধতিখিনি আপোনাক দেখুৱাই আছোঁ। গেছত কেৰাহীখন গৰম হ'ব দিছোঁ, তাত মই মিঠাতেল দি দিম। এইখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈ গৈছে, এতিয়া মই তাত অকণমান পাঁচফোৰণ দিম। এতিয়া গেছটো মই অফ কৰি দিম। এইখিনি অকণমান মই ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হৈ গৈছে, এতিয়া মই এই গোটেইখিনি ইয়াতে ঢালি দিলোঁ। ইয়াতে মই ৰাতিপুৱা আধা খুন্দি থৈ দিওঁ মছলাখিনি গোটেইখিনি দিলোঁ। বহুত মছলা দিলেও ভাল নালাগে, আৰু ৰাতিপুৱা মই অলপ কমকৈ নিমখ দিছিলোঁ আগৰখিনিত। এইখিনি মই ইয়াতে নিমখ অলপ দি দিলোঁ, আৰু ইয়াতে মই অলপ চেনি দি দিম। চেনিটো পিজ্জাত কৰাত সহায় কৰে। অকণমান চেনি দিলোঁ, আৰু এইখিনি দেখিছে নেমুৰ ৰস, মই এটা নেমুৰ ৰস উলিয়াই লৈছোঁ। এই গোটেইখিনি এইখিনি প্ৰিজাৰ্ভ কৰাত সহায় কৰিব। আপোনালোকে ভিনেগাৰ নাইবা নেমুৰ ৰস যিকোনো এটা ল'ব পাৰে। মই নেমুৰ ৰস থাকিলে নেমুৰ ৰস দিওঁ, ভিনেগাৰ থাকিলে ভিনেগাৰ দিওঁ। আপোনালোকে নেমুৰ ৰসো দিব পাৰে। এইখিনি মই ইয়াতে দি দিলোঁ। এতিয়া এইখিনি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। এইখিনি দেখিছে কালাৰটো ইমান ধুনীয়া হৈছে দেখিব। এইটো মই ভালদৰে এইখিনি মিক্স কৰি ল'ব। এনেকৈ এইখিনি গোটেইখিনি মিক্স হৈ গ'ল। এতিয়া মই এইখিনি আইনাৰ কণ্টেইনাৰ এটা ভৰাই ল'ম। দেখিছে দেখিব আচাৰখিনি ইমান ধুনীয়া হৈছে। বগৰী আচাৰ খাই এনেও ভাল লাগে। এইটো ছিজনত বগৰী ওলাই কাৰণে এতিয়া বনাই থৈ দিলে পিছত আমি খাই থাকিব পাৰোঁ। আপোনালোকে তেলটো বেছিকৈ দিলেও দিব পাৰে, কমকৈ দিলেও দিব পাৰে, একো কথা নাই। কিন্তু মাজে মাজে ৰ'দত দি থাকিব। কণ্টিনিউ 5 দিনমান একেলগে দিব, তাৰপিছত মাজে মাজে দিলে হৈ গ'ল। এইখিনি মোৰ বেছি হৈছে, এইখিনি মই বেলেগ এটা কণ্টেইনাৰত ভৰাম। এইখিনি চাওক আচাৰখিনি দেখিব ইমান ধুনীয়া হৈছে, দেখিলে জিভাৰ পানী পৰি যায় তেনেকুৱা লাগিছে। এইখিনি মোৰ খাবৰ বাবে ৰেডি হৈ গ'ল বগৰীৰ আচাৰ। ইয়াতে ধৰক টেঙা মিঠা জ্বলা গোটেইকেইটাই আছে। বগৰীখিনি বেছি টেঙা নাছিল, অলপ মিঠা মিঠা আছিল, আৰু জলকীয়াও দিলোঁ অলপ মই সৰহকৈ, অলপ চেনিও দিলোঁ প্ৰিজাৰ্ভৰ কাৰণে। এয়া টেঙা মিঠা জ্বলা গোটেইকেইটাই হৈ গ'ল। এনেকৈ আপোনালোকেও ঘৰত এবাৰ বনাই খাই চাবচোন। এতিয়া বগৰী ছিজন, বগৰী বহুত পায় বজাৰত। এনেকৈ আনি বনাই খাই চাওক, আনকো খুৱাওক। আৰু যদি কিবা
ভুল হৈছে ৰেচিপিটোত আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব মই শুধৰাবলৈ যত্ন কৰিম আপোনালোকৰ পৰাও মই কিছু শিকিব পাৰিম ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় জনাব যদি ভাল লাগিছে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি কোনো বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ এৰিছোঁ ধন্যবাদ